এয়াৰ নিউজ 24ৰ সমূহ দৰ্শকসকলক স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰে কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে আৰু সেই আঁচনি কেতিয়া কি তোমালোকে তাৰ বিষয়ে এইটো ভিডিঅ'ত জানিব পাৰিবা। আৰু এই আঁচনিৰ বিষয়ে জয়ন্ত মল্লৱ বৰুৱাই কি ক'লে তোমালোকে চোৱা। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ভিতৰত এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ যি অৰুণোদয় আঁচনি, এই অৰুণোদয় আঁচনিৰ যিখিনি নতুন বেনিফিচিয়াৰী আৰু অতিৰিক্ত 7 লাখ নতুন বেনিফিচিয়াৰী হ'ব, এই 7 লাখ বেনিফিচিয়াৰীক অহা ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা তেওঁলোকক 1250 টকাকৈ দিয়া আৰম্ভ হ'ব। গতিকে ইতিমধ্যে আমাৰ বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে তেখেতসকলৰ এফিডেভিট, তেওঁলোকৰ চিলেকশ্যন প্ৰচেছ এইবিলাক কমপ্লিট হৈ আহিছে আৰু অহা ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা প্ৰথমটো নতুন 7 লাখ বেনিফিচিয়াৰীয়ে অৰুণোদয় পোৱা আৰম্ভ হ'ব। আৰু আমি আশা ৰাখিছোঁ যে এই 7 লাখ বেনিফিচিয়াৰী আগৰ যি আছিল ইয়াৰ লগত আৰু 7 লাখ যোগ হ'ব। গতিকে 1250 টকাকৈ 7 লাখ বেনিফিচিয়াৰী অহা ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা অৰুণোদয় পোৱা আৰম্ভ হ'ব। দ্বিতীয়তে, আজি আমাৰ কেবিনেটে এটা অত্যন্ত ক্ৰিয়াৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব বিচাৰিছে যে অহা 2025 বা 2027 বৰ্ষৰ নেশ্যনেল গেমছ অসমত অনুষ্ঠিত কৰিবৰ কাৰণে আজি কেবিনেটে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনক অনুৰোধ জনাব আৰু তাৰ কাৰণে কেবিনেটে সিদ্ধান্ত লৈছে যে অহা 25ত যদি পাৰে 25ত নহ'লে 27ত 2025 বা 2027ত নেশ্যনেল গেমছ অসমত অনুষ্ঠিত কৰিবৰ কাৰণে অসম কেবিনেটে আজি অনুৰোধ জনাবৰ কাৰণে ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনক অনুৰোধ জনাবৰ কাৰণে সিদ্ধান্ত লৈছে। আজি আমাৰ শিক্ষা বিভাগৰ কেইবাটাও অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে। তাৰ ভিতৰত ধৰা হ'ব যে 75% এণ্ড এবভকে দিয়া হ'ব স্কুটি। 75 অহা বছৰৰ পৰা, এই বছৰ ছাত্ৰীসকলৰ কাৰণে 60% আগতে যেনেকৈ আছিলে আৰু ল'ৰাৰ কাৰণে 75% আৰু এবভ হায়াৰ ছেকেণ্ডেৰী। কিন্তু অহা বছৰৰ পৰা আমি এটা লৈছোঁ যে অহা বছৰ ছাত্ৰ আৰু ছাত্ৰী সমানেই হ'ব অহা বছৰলৈ। তাৰ লগে লগে আপোনালোকে জানে যে আমাৰ চৰকাৰে এইবেলি প্ৰায় টোটেল 3,78,000 3,78,000 ল'ৰা ছোৱালীক ক্লাছ 9ৰ ল'ৰা ছোৱালীক এইবাৰ চাইকেল দিয়াৰ সিদ্ধান্ত লৈছে, যাৰ কাৰণে অসম চৰকাৰৰ কেবিনেটে আজি 167.94 প্ৰায় 168 কোটি টকা অনুমোদন কৰিছে। এই ধনেৰে আমাৰ 3,78,000 ছাত্ৰ ছাত্ৰীক ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীক আমি বাইচাইকেল দিয়াৰ ব্যৱস্থা কৰিছোঁ। যি বাইচাইকেল থকাৰ কাৰণে বহু দূৰৰ ছাত্ৰ ছাত্ৰীৰ অসুবিধা হয়, কেতিয়াবা স্কুলত পাবৰ কাৰণে অসুবিধা হয়। অন্ততঃ সেই কথাটো লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ যাতে শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহ বৃদ্ধি হয়, বিভিন্ন ইণ্টাৰিয়ৰ ঠাইৰ পৰা আহি সময়মতে স্কুলত উপস্থিত হ'ব পাৰে, এই কথাবিলাকৰ লক্ষ্য ৰাখি ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীক 3,78,000 ছাত্ৰ ছাত্ৰীক একেলগে এই বছৰ চাইকেল দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।